আহিছোঁ বহকচোন ইয়াতে আপুনি মানে গৰুকেইটা দি থৈ আহিলে মই তেতিয়াৰ পৰা কি মাতি আছিলোঁ আৰু তই কি শুনি আছিলি মই এই দে চাহ একাপ দেচোন ৰ'ব আনি আছোঁ ৰ'ব আনি আছোঁ লওক দে তই ইমান দেৰিলৈকে ক'ত ঘূৰি আছিলি মানে মই সখী আহিছিল সখীৰ লগতে কথা পাতি আছিলোঁ এনেদৰে তই গাঁৱে গাঁৱে ঘূৰি ফুৰিলে হ'ব নেকি ঘৰত কিমান কাম পৰি আছে দেখা নাই যা এই ঝাৰুপাত লৈ এই বাটৰ সেইখিনি সাৰ হ'ব তুমি অনবৰতে কিয় মাজনী গালি পাৰি থাকা দেখিছেনে আপুনি ইমান দেৰিলৈকে গাঁৱে গাঁৱে ঘূৰি ফুৰিলে হ'ব নেকি ঘৰত কিমান কাম পৰি আছে আপুনিও দেখা নাই জানো ক'ব দিছিল মাহী আইনো মোক সদায় সদায় কিয়নো এনে গালি পাৰি থাকে ভগৱান ঐ খৰিখিনি আছিল নহয় খৰিখিনি উঠাই আঞ্জা হ'ব ইয়াতে খৰিখিনি আছে ভালকে উঠাই লৈ যাওঁ এইখিনিকে লৈ যাওঁ খৰিখিনি আনিলি যদি পানীখিনি গৰম কৰি দিবি হৈ যাওঁ মাজনীৰ মাক মই গাঁওবুঢ়াৰ ওচৰৰ পৰা আহিছোঁ এই কাম এটা আছে হ'ব যাওক আপুনি এই বাপেক গ'ল নহয় এতিয়া তাই যি মন যায় তাকে কৰি থাকিব নেকি আজি মই ভালকেই দিওঁ তাইক শুকালে মই ইমান ধুনীয়াকৈ ৰুইছিলোঁ ঐ তই কি কৰি আছ ইফালে ওলাই আহ গৈছোঁ মা তই কি বুলি ভাবিছ মই তোৰ দেউতাৰে নাই আৰু তই কিমান নিজৰ মতে যি কৰি থাক সেয়া মই চাই থাকিম আৰু তোৰ ছালবিলাক মই দেখি আছোঁ নহয় মই দিম মা আজি গাঁওবুঢ়াৰ কামখিনি কিমান সোনকালে হ'ল মই নাথাকা অৱস্থাত তই তাইক মাৰি আছ ৰখ আজি মই তোক কি কৰি আছো ৰখ ভুল হৈ গ'ল আজি আমাৰ গাঁৱৰ সংসাৰ
যদি ভাল লাগিছে লাইক আৰু সাবস্ক্ৰাইব কৰি পেলাই আমাৰ উৎসাহটো বঢ়াই দিব